হে বন্ধুসকল, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আমাৰ গাঁৱত এটা বিল আছে, বিলটো চাই আহোঁ। এইটো বিল বুলিও কোৱা হয়, ডাঙৰ বিল। মই বিলৰ পাৰত আহিছোঁ। এতিয়া আপোনালোকক সেই বিলটো দেখাই ল'ম। চাই লওক একবাৰ বিলটো। এইটো বিল হয়, বহুত ডাঙৰ বিল হয়। মোটামুটি ইয়াৰ উত্তৰ চাইডত এইখন দেখা পাইছে থানা, পাগলাহাট থানা। আৰু ইফালে চাওক, ওচৰে পাজৰে কিছুমান মানুহ তাতে আছে। এইটো বিলটোৰ নাম হৈছে বাউচমাৰী বিল বুলি কয়। ইফালে চাওক, পূব চাইডত DK হাইৱে। অলপ দূৰত আপোনালোকক জুম কৰি দিলে আহি যাব। এই চাওক, এইটো ডিকোডত হয়, এইটো ডিকোডত। এয়া চাওক, এইটো দক্ষিণ চাইড হয়। এতিয়া সন্ধিয়া হৈ গৈছে, মোটামুটি টাইমটো 5:30মান পাৰ হৈ গ'ল। কাষতে খেতি পথাৰো আছে। এখন গাঁও আছে, ঢেলখাৱা গাঁও বুলি কয়। পাগলাহাট বজাৰৰ কাষতে। ইফালে চাওক, অলপ আগবাঢ়ি চালে দেখা পাব। এয়া চাওক, সাধাৰণতে গছ গছনি ৰোৱাটো ভাল, কিন্তু ইয়াতে গছ গছনি মানে ছাঁটো নাপায়। যেতিয়া বহুত ওপৰত মানে ছাঁৰ কাৰণে আমি বহুত দূৰত যাব লগা হৈছিল, এতিয়া কাষতে ৰুইছে।